আচ্ছা আমাৰ তুমি ইমান বৰ কিতাপৰ মাজত কোনখন কিতাপ ভাল পোৱা? মই ছাৰ ফেচবুক আৰু হোৱাটছআপ বহুত ভাল পাওঁ ছাৰ। কি মূৰ্খ চলি পালো হে। হেল্ল', এখন টেবুলত দুটা বস্তু আছে, এটা হ'ল পইচা, এটা হ'ল জ্ঞান। তুমি কোনটো আগত ল'বি? কিয়? জ্ঞানটোহে ল'ব লাগে আগত। আমাৰ এনেকুৱা এটা বস্তুৰ নাম কওঁ, যিটো বস্তু এটাই কিন্তু নাম বহুত বহুত। ছাৰ চুলি, মাথাত থাকলে চুলি, গালত থাকলে দাড়ি, বুকত থাকলে লুম, আৰু তলত হ'ব 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 হ'ব, আৰু বেছি তলত যাব নালাগে। হ'ব, তুমি ইমান স্কুলত পোৱা অহা নাছিলি? ছাৰ মোৰ ঘৰত অলপ প্ৰব্লেম ছাৰ। কি প্ৰব্লেম? ছাৰ মা গৈছে মেডিকেলত আৰু দেউতা গৈছে থানাত ছাৰ। এইটো বৰ দুখৰ কথা। কিহৰ কাৰণে যাব লগা হ'ল? ছাৰ মা হৈছে নাৰ্ছ আৰু দেউতা হৈছে পুলিচ ছাৰ। সেইকাৰণে আহিব পৰা নাছিলি? তই তাৰ কাৰণে কিয় আহিব পৰা নাছিলি? ছাৰ সেইকাৰণে আহিব পৰা নাই, দেউতা গৈছে কামত, মই ছাৰ কেনেকে আহিম ছাৰ? হাই বন্ধুসকল, আমাৰ চেনেলটো যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিবা দেই। একেবাৰে ভেটি উৰাল চক্কৰ বনাই ৰাখিও। যি কৰা কৰ, মুঠতে তাড়াতাড়ি কৰ।